মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক পুনৰবাৰ বুক কণ্টেইনলৈ স্বাগতম জনাইছোঁ। আজি আমি দ্বিতীয় শ্ৰেণীৰ মৌপাঠ কিতাপখনৰ পঞ্চমটো অধ্যায় পঢ়িম। এই পঞ্চম পাঠটোৰ নাম হৈছে মাহ কৰাই খাওঁ। এই পাঠটোত কি আছে চাওঁচোন আহা। ইয়াত লিখা আছে, মাহ কৰাই খাওঁ, বাটে বাটে যাওঁ। আমাৰ লগত যিয়ে আহে তাকো এগাল দিওঁ। তাৰ পাছত কেইটামান শব্দ লিখা আছে। সেই শব্দকেইটা পঢ়োঁ আহা। কৰোঁ, খাওঁ, গাওঁ, চাওঁ, থওঁ, পাওঁ, বাওঁ, দিওঁ, লওঁ, যাওঁ, খেলোঁ, পঢ়োঁ। এই প্ৰত্যেকটো শব্দতে ওপৰত কিবা এটা আখৰ লাগি আছে, দেখিছেনে বাৰু? এই আখৰটো কি বুলি কয় তাৰ লগত আজি আমি চিনাকি হ'ম। ছাত্ৰ-ছাত্ৰীসকল, এই যে জোন বাইদেউৰ লিখাকে লিখি তাৰ ওপৰত ফুট এটা দিছে, ৰঙাকে যে লিখা আছে, এই চিনটো কি বাৰু জানানে? এই চিনটোৰ নাম হৈছে চন্দ্ৰবিন্দু। এই চন্দ্ৰবিন্দুটো ক'ত ক'ত লাগে চোৱাচোন। ইয়াত কেইটামান বাক্য লিখা আছে। মই ভাত খাওঁ, আমি বল খেলোঁ। মই ঘৰলৈ যাওঁ, আমি নাও বাওঁ। এই বাক্যকেইটাত খাওঁ, খেলোঁ, যাওঁ, বাওঁ এই শব্দকেইটাৰ ওপৰত চন্দ্ৰবিন্দু ব্যৱহাৰ কৰা হৈছে। এতিয়া আমি প্ৰশ্নসমূহ চাওঁ আহা। ১ নম্বৰ প্ৰশ্নটো দিছে, শুৱলাকৈ পঢ়ি শুনোৱা। মই পঢ়ি যাম, মোৰ লগে লগে তোমালোকেও পঢ়ি যাবা দেই। আমি সদায় বিদ্যালয়লৈ যাওঁ। মই দুপৰীয়া ভাত খাওঁ। ভাত খাওঁতে বেছি কথা নকওঁ। আমি আবেলি পঢ়োঁ। পঢ়োঁতে আন কথা নাভাবোঁ। এই প্ৰত্যেক শাৰী বাক্যতে শেষৰ শব্দকেইটাৰ ওপৰত চন্দ্ৰবিন্দু লাগিছে, নহয়নে বাৰু? ২ নম্বৰতে দিছে, চন্দ্ৰবিন্দু ক'ত লাগে দিয়া। ক বাক্যটো দিছে, আমি ফুটবল খেলোঁ। ইয়াত খেলোঁ শব্দটোৰ ওপৰত চন্দ্ৰবিন্দু লাগিব। খেলোঁতে বহুত দৌৰিব লাগে। ইয়াত খেলোঁতে শব্দটোৰ ওপৰত চন্দ্ৰবিন্দু ব্যৱহাৰ হ'ব। গ বাক্য শাৰী দিছে, মই পুৱা কিতাপ পঢ়োঁ। ইয়াত পঢ়োঁ শব্দটোৰ ওপৰত চন্দ্ৰবিন্দু ব্যৱহাৰ হ'ব। ঘ বাক্য শাৰী দিছে, ৰাতি ৯ বজাত ভাত খাওঁ। ইয়াত খাওঁ শব্দটোৰ ওপৰত চন্দ্ৰবিন্দু লাগিব। আৰু শেষৰ বাক্য শাৰী দিছে, নিজৰ দেশক বৰ ভাল পাওঁ। ইয়াত পাওঁ শব্দটোৰ ওপৰত চন্দ্ৰবিন্দু ব্যৱহাৰ হয়। ৩ নম্বৰ প্ৰশ্নটো দিছে, খালী ঠাই পূৰ কৰা। মই খালী ঠাইসমূহ তোমালোকক পূৰ কৰি দেখাই দিছোঁ। তথাপিতো এবাৰ বাক্যসমূহ পঢ়ি দিছোঁ, তোমালোকে শুনি ল'বা। ক, আমি সদায় ভাত খাওঁ। খ, ভাত খাওঁতে কথা নক'বা। গটো দিছে, আমি ফুটবল খেলোঁ। মই আইতাক বৰ ভাল পাওঁ। আৰু শেষৰটো দিছে, আমি নিজৰ কাম নিজে কৰোঁ। ৪ নম্বৰ প্ৰশ্নটো আছিলে, আঁচটানি মিলোৱা। ইয়াত এফালে শব্দসমূহ লিখা আছে, খেলোঁ, যাওঁ, খাওঁ, পঢ়োঁ, বহোঁ। আৰু এফালে ছবিসমূহ দিয়া আছে। ছবিৰ লগত মিলাই কোনটো ক'লে যাব মিলাই থোৱা আছে কিতাপতে, তোমালোকে চাই ল'বা। ৫ নম্বৰ প্ৰশ্নটো আছিলে, ক'ত চন্দ্ৰবিন্দু লাগে দিয়া। মই সদায় গান গাওঁ। ইয়াত গান গোৱাৰ কথা কোৱা হৈছে আৰু সেই গান গোৱা বাক্যটোত গাঁৱৰ ওৰ ওপৰত চন্দ্ৰবিন্দু বহে। দ্বিতীয় বাক্যটো আছিলে, আমাৰ গাঁও বহুত দূৰত। ইয়াত এই গাঁও শব্দটোৱে ভিলেজ বুজাইছে। সেই শব্দটোত গত আকাৰে গাৰ ওপৰত চন্দ্ৰবিন্দু বহিব। তোমালোকে বাৰু এই বাক্য দুটাত থকা গাঁও শব্দটোৰ পাৰ্থক্যটো বুজি পালানে? যদি তোমালোকৰ কিবা বুজিবলৈ বাকী থাকিল তেন্তে মোক কমেণ্টত নিশ্চয় সুধিবা। ধন্যবাদ।